নমস্কাৰ, মই ডক্টৰ মাধুৰ্যমোহন বৰা মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ মেডিচাইন লৈ আহিছোঁ। এই মেডিচাইনটো আপোনাৰ যিসকল মহিলাৰ মাহেকীয়া হোৱাৰ প্ৰব্লেম দেখুৱায় সেইসকল লোকৰ কাৰণে এই মেডিচাইনটো। আৰু এই মেডিচাইনটোৰ নামটো হৈছে আপোনাৰ কেলকেৰিয়া ফছ। এই মেডিচাইনটোৱে এনেকুৱাবোৰ আপোনাৰ লক্ষণত ব্যৱহাৰ কৰা হয় যিসকল স্ত্ৰী লোকৰ আপোনাৰ বয়স বাঢ়ি অহাৰ লগে লগে 2-3 মাহৰ মূৰে মূৰে আপোনাৰ এবাৰ ঋতুস্ৰাৱ হয়। কিছুমানৰ আপোনাৰ কম পৰিমাণে ঋতুস্ৰাৱ হয় আৰু কিছুমানৰ আপোনাৰ অধিক পৰিমাণে ঋতুস্ৰাৱ হয়। ঋতুস্ৰাৱ হোৱাৰ কেইদিনমানৰ আগত বা আপোনাৰ ঋতুস্ৰাৱ হৈ যোৱাৰ কেইদিনমানৰ পাছলৈকে তলপেটত যথেষ্ট বিষ হয় বা বিষ থাকে। আপোনাৰ ভোক নিয়মিতভাৱে নাথাকে। মূৰটো কেতিয়াবা আপোনাৰ গধুৰ গধুৰ লাগি থাকে, মূৰটো বিষায়। ইয়াৰ উপৰিও কিছুমান ৰোগীৰ ঋতুস্ৰাৱৰ লগে লগে বিষ হয় আৰু ঋতুস্ৰাৱ আপোনাৰ যিমানেই বাঢ়ে সিমানেই বিষটো অধিক হয়। আৰু ঋতুস্ৰাৱ যদি আপোনাৰ কমি আহে আৰু তেতিয়াও আপোনাৰ বিষটো কমি যায়। ঋতুস্ৰাৱৰ আপোনাৰ 10-15 দিনৰ অন্তৰে হৈ থকা এনে অৱস্থাত মুখত আপোনাৰ শালমইনা ওলায়, মূৰত বিষ থাকে, খাবলৈ মন নাযায়, শুবলৈ মন নাযায়। প্ৰকৃত বয়সতকৈ আপোনাৰ ৰোগীগৰাকী ওখ আৰু কোজা হৈ পৰে। এনেবোৰ লক্ষণেই আছেনে আপোনাৰ এই মেডিচাইনটোৰ? আপোনাৰ যদি এনে ধৰণৰ সমস্যা হৈছে বা তেনেহ'লে এই কেলকেৰিয়া ফছ নামৰ মেডিচাইনটো আপুনি ইউজ কৰিব পাৰে। এই কেলকেৰিয়া ফছ মেডিচাইনটো ইউজ কৰিলে পটেঞ্চি 200 ইউজ কৰিব আৰু ইয়াৰ ব্যৱহাৰ কৰা নিয়মটো হৈছে আপোনাৰ 3 টোপালকে দিনটোত 3 বাৰ খাব, আধা কাপ কুহুমীয়া গৰম পানীৰ লগত। মোৰ যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।